এইবাৰ প্ৰশ্ন হ'ল ছোৱালী কৰিবলৈ সহজ নে মহিলা? ইয়াৰ উত্তৰ হ'ল মহিলা। প্ৰশ্ন হ'ল ছোৱালী মহিলা কেনেকৈ কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ল বেয়া ভিডিঅ' দেখায়। এইবাৰ প্ৰশ্ন হ'ল কোন বয়সৰ ছোৱালী হাত মাৰে? ইয়াৰ উত্তৰ হ'ল 14ৰ পৰা আৰম্ভ কৰি। এইবাৰ প্ৰশ্ন হ'ল কোনবোৰ ছোৱালীৰ বেছি ছেক্স হয়? ইয়াৰ উত্তৰ হ'ল দুদু ওলমি পৰা ছোৱালী। এইবাৰ প্ৰশ্ন হ'ল বেছিকৈ কৰিলে কি হয়? ইয়াৰ উত্তৰ হ'ল কৰিবলৈ মন নাযায়। এইবাৰ প্ৰশ্ন হ'ল সৰু বাট হ'লে কেনেকৈ কৰিব? ইয়াৰ উত্তৰ হ'ল তেল লগাই। এইবাৰ প্ৰশ্ন হ'ল ছোৱালী মহিলাৰ পানী কেনেকৈ ওলায়? ইয়াৰ উত্তৰ হ'ল বেছিকৈ কৰিলে। এইবাৰ প্ৰশ্ন হ'ল গৰ্ভৱতী মহিলাক কৰিব পাৰিনে? ইয়াৰ উত্তৰ হ'ল নকৰাই ভাল। এইবাৰ প্ৰশ্ন হ'ল আপুনি জানেনে অসমৰ কিমান শতাংশ মহিলাই আঙুলি মাৰে? ইয়াৰ উত্তৰ হ'ল 75% মহিলাই। এইবাৰ প্ৰশ্ন হ'ল ধুনীয়া ছোৱালীক দেখি চুদিবলৈ মন গ'লে কি কৰিব লাগে? ইয়াৰ উত্তৰ হ'ল বাথৰুমত গৈ হাত মাৰি দিব লাগে। তেনে কৰিলে আপোনাৰ মনৰ পৰা সকলো বেয়া চিন্তা আঁতৰি যাব।